হেই দোস্ত, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু আপোনালোক সকলোকে ৰঙালী বিহুৰ মোৰ হিয়া ভৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি আপোনালোকৰ বাবে এটা ব্যতিক্ৰমী ভিডিঅ' লৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'টো যথেষ্ট পৰিমাণে ব্যতিক্ৰম হ'ব গৈ আছে। আপোনালোকে এই ভিডিঅ'টো যদি সম্পূৰ্ণকৈ চাব পাৰে, মই আপোনালোকক 100% গেৰাণ্টি দি গৈছোঁ, আপোনালোকে ঘৰত থাকিয়ে এটা আনলিমিটেড এটা ইনকাম কৰাৰ আপোনালোকে ৰাস্তা বিচাৰি পাই যাব আৰু আপোনালোকে ঘৰত থাকিয়ে এটা টকা ইনকাম কৰিব পাৰিব। যিহেতু ময়ো আজি লাগি আছোঁ, আজি 1 বছৰ ধৰি মই লাগি আছোঁ কিভা ইণ্ডাষ্ট্ৰী নামৰ কোম্পানী এটাত মই কাম কৰি আছোঁ ঘৰত থাকিয়ে। আৰু মই বিচাৰোঁ আপোনালোকৰ ঘৰত থাকি কিভা ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হওক, যোগাযোগ কৰক, কাম কৰক, নিশ্চয় আপোনালোকে এদিন ছাকচেছ হ'ব পাৰিব আৰু ময়ো যথেষ্ট লাভৱান হ'ব পাৰিছোঁ। মই বিচাৰোঁ আপোনালোকেও ইয়াতে কাম কৰক আৰু লাভৱান হওক। যদি আপোনালোকৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে, যদি আপোনালোকে মোৰ লগত কাম কৰিব বিচাৰে, তেনেহ'লে মোৰ নাম্বাৰ হোৱাটছএপত মোৰ নাম্বাৰ দিয়া আছে, ডিছক্ৰিপশ্যনত যাব, ডিছক্ৰিপশ্যনত গৈ মোৰ নাম্বাৰ পাব, তাতে গৈ মোক হোৱাটছএপত মেছেজ কৰিব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আমি সকলোৱে নিয়মীয়াকৈ চলি থাকিবলৈ হ'লে আমাক মৰ্ণিঙৰ পৰা নাইটলৈকে আমি কিন্তু বজাৰ কৰোঁ। কিন্তু আমি ইমান দিনেদি যি বজাৰ কৰি আহি আছোঁ, কিন্তু আমি কিন্তু কোনো ধৰণৰ বেনিফিট আজিৰ তাৰিখলৈকে আমি পোৱা নাই। গতিকে আমি মাহত প্ৰত্যেকৰ ঘৰতে, মোৰ ঘৰতে হওক, আপোনাৰ ঘৰতে হওক, কমচে কম 3-4 হাজাৰ টকাৰ প্ৰডাক্ট মাহটোত আমি গুড মৰ্ণিঙৰ পৰা নাইটলৈকে যি প্ৰডাক্ট আমি ব্যৱহাৰ কৰোঁ, গোটেই কিন্তু আমি কোম্পানীৰে ব্যৱহাৰ কৰি আছোঁ। কিন্তু আজিৰ তাৰিখলৈকে কিন্তু আমি কোনো ধৰণৰ 1 টকাৰো এটা বেনিফিট পোৱা নাই। গতিকে কিভা ইণ্ডাষ্ট্ৰীত যদি আমি কেনেকৈ লাভৱান হ'ম তাৰ বিষয়ে আপোনালোকে চাই লওক, ভালকৈ বুজি লওক। তাৰপিছত আপুনি নিজেই গম পাব যে কোনটোত লাভ আছে, কোনটোত লছ আছে, নিজেই গম পাব। গতিকে আহক ভিডিঅ'টো আমি চাওঁ। এইটো আমাৰ কোম্পানীটোৰ নাম হৈছে কিভা ইণ্ডাষ্ট্ৰী, আপোনালোকে দেখিব পাৰিছে কিভা ইণ্ডাষ্ট্ৰী। আৰু এইটো হ'ল আমি যিখন দোকানত আমি প্ৰডাক্ট খাই আছোঁ, গুড মৰ্ণিঙৰ পৰা গুড নাইটলৈকে আমি প্ৰডাক্ট আনি আছোঁ, অথচ আমি 1 টকাৰ বেনিফিট আমি পোৱা নাই। এইখন দোকানত চাওক, আমি MRPত কিনিব লাগে। এটা কলগেটৰ দাম যদি 10 টকা হয়, দোকানীয়ে কিন্তু 1 টকা এটা কম নলয়, তেওঁ কিন্তু 10 টকাতেই আমাৰ পৰা ল'ব। বা যিকোনো বস্তু, কলগেটে হ'ব পাৰে, নিমখৰ পেকেট হ'ব পাৰে, প্ৰত্যেকটা বস্তু কিন্তু আমাৰ পৰা MRPত লৈ আছে, কিন্তু কোনো ধৰণৰ আমাক কিন্তু 1 টকা এটা ডিছকাউণ্ট পৰ্যন্ত নিদিয়ে। এইখন দোকানত মই ধৰি ল'লোঁ 2000 টকাৰ যদি আমি মাহত বজাৰ কৰোঁ, কিন্তু আমি কি কৰিব, আমাক 2000 টকাৰেই কিন্তু প্ৰডাক্ট দিব নে বেছি দিব? আপোনালোকে কওক। নিশ্চয় বেছি নিদিয়ে। তাৰপিছত এইখন দোকানত কিন্তু কোনো ধৰণৰ আপোনাক বিল নিদিয়ে। বিল দিয়ে নেকি বাৰু আপোনালোকক? নিশ্চয় নিদিয়ে। এইখন দোকানত বিজনেছ কৰিবৰ কাৰণে কোনো ধৰণৰ কিন্তু আমাক ৰাস্তা নিদিয়ে। বিজনেছ কৰাৰ ৰাস্তা আমাৰ তাত নিদিয়ে তেওঁলোকে। ন' প্ৰডাক্ট গেৰেণ্টি, ইয়াতে কোনো ধৰণৰ প্ৰডাক্টৰ গেৰেণ্টি নিদিয়ে। প্ৰডাক্টৰ গেৰেণ্টি দিব ক'ৰ পৰা? তেওঁলোকে বিলে দিব নোৱাৰে, তো প্ৰডাক্টৰ গেৰেণ্টি দিব ক'ৰ পৰা? তাৰপিছত কেমিকেল প্ৰডাক্ট, আমি এইখন দোকানত আমি কি খাই আছোঁ? ভেজলোৱা প্ৰডাক্টবোৰ আমি ব্যৱহাৰ কৰি আছোঁ আৰু আমাৰ বেমাৰ আজাৰবোৰ ঘৰত সদায় বেছি হৈ গৈ আছে। এক্সপেন্স, এইখন দোকানত যদি আপুনি আগতেও খাইছে, এতিয়াও খাই আছে, ভৱিষ্যতেও যদি খাই থাকে, অকল এইখন দোকানত খৰচে কৰি যাব পাৰিব, কিন্তু আপুনি কিন্তু ইয়াৰ পৰা কিন্তু 1 টকাৰ এটা বেনিফিট নহ'ব। কোনো ধৰণৰ এইখন দোকানে কিন্তু ফ্ৰী গিফ্ট নিদিয়ে। আপুনি যদি বাচ্ছা এটাক লৈও যদি আপুনি গেলামাল দোকানখনত যায়, আপোনাৰ ওচৰৰ দোকানখনত যায় কিবা আনিবৰ কাৰণে, কিন্তু তেখেতে কিন্তু আপোনাক 1 টকা এটা চকলেট সেই বাচ্ছাটোক কিন্তু নিদিয়ে। ন' ৰেফাৰেল ইনকাম, কোনো ধৰণৰ কিন্তু ইয়াতে ৰেফাৰেল ইনকামো নাই। আপুনি যদি প্ৰডাক্টটো খাই ভাল পাইছে, আপোনাৰ নিজৰ মানুহখিনিক যদি এইখন দোকানত যাবলৈ দিয়ে, তাৰ বিনিময়তো কিন্তু আপুনি 1 টকাৰ এটা বেনিফিট নহ'ব। গতিকে এইটো হৈছে আমাৰ কিভা ইণ্ডাষ্ট্ৰী হয়। কিভা ইণ্ডাষ্ট্ৰীৰ বিষয়ে মই এতিয়া ক'ম, আপোনালোকে ভালকৈ শুনিব। এইখন দোকানত যদি আপুনি 2000 টকাৰ মাহৰ মূৰত 2000 টকাৰ যদি বজাৰ কৰে, লগে লগে আপুনি 4000 টকাৰ বজাৰ পাব। যদি আপুনি 5000 কৰে, 10000 টকাৰ প্ৰডাক্ট পাব। ঠিক আছে। 2 নম্বৰ কথা, ইয়াতে GST বিল পাব। GST বিল পাব আপুনি, GST বিল পাব। তাৰ লগে লগে এটা আপুনি বিজনেছ কৰাৰ সুবিধা পাব। বিজনেছ কৰাৰ এটা ৰাস্তা এটা আপুনি পাব। আৰু ইয়াতে আপোনাৰ 100% প্ৰডাক্ট গেৰাণ্টি পাব, 100% প্ৰডাক্টৰ ওপৰত গেৰাণ্টি পাব। আৰু ইয়াতে আয়ুৰ্বেদিক হয় প্ৰডাক্টখিনি, আৰু নেচাৰেল হয় আৰু অৰ্গেনিক হয়। ইয়াৰে প্ৰডাক্টবোৰ আপোনালোকে ঘৰত ব্যৱহাৰ কৰিলে আপোনালোকৰ বেমাৰ আজাৰবোৰ লাহে লাহে নাইকিয়া হৈ পৰিব।
এইখন দোকানত আপুনি অকল এক্সপেন্স কৰিছিল, অকল খৰচ কৰিয়ে গৈছিল আজি ইমান দিনে, কিন্তু এইখন দোকানত আপুনি এক্সপেন্স কৰাৰ লগে লগে আপোনাৰ ইনকামটো কি হ'ব, কনভাৰ্ট হৈ যাব, ইনকামত কনভাৰ্ট হৈ যাব। ফ্ৰী গিফ্ট, এইখন দোকানে কিন্তু কোনো ধৰণৰ ফ্ৰী গিফ্ট নিদিয়ে, কিন্তু ইয়াতে আপুনি লাইফ টাইম বাই ওৱান গেট ওৱান আপোনালোকে লাইফ টাইম ফ্ৰী পাব। ন' ৰেফাৰেল ইনকাম, এইখন দোকানত কোনো ধৰণৰ কিন্তু ৰেফাৰেল ইনকাম নিদিয়ে, কিন্তু ইয়াতে আপোনাৰ কি দিব, ৰেফাৰেল ইনকাম পাব। যদি আপুনি এইখন দোকানৰ যদি প্ৰডাক্ট খাই ভাল পাইছে, আপোনাৰ ঘৰত থকা মানুহখিনিকো যদি এইখন দোকান দেখাই দিয়ে, তাৰ পৰা আপোনালোকে ইয়াৰ পৰা লাভৱান হ'ব পাৰিব। গতিকে আজি আপুনি ইমান দিনে এইখন দোকানত খৰচ কৰি আহি 1 টকা এটাও পোৱা নাই, আগতো যদি আপুনি এইখন দোকানতে যদি প্ৰডাক্ট খাই থাকে, তেতিয়াহ'লে আপোনাৰ কিন্তু কোনো দিনো আপুনি 1 টকা এটাৰ বেনিফিট ইয়াৰ পৰা আপুনি ল'ব নোৱাৰিব, বা ভৱিষ্যত আপুনি ইয়াৰ পৰা এটা ইনকাম কৰাৰ ৰাস্তা নাপাব, কেৱল খায়ে থাকিব লাগিব। কিন্তু এইখন দোকানত আপুনি কি পাব, আপুনি এটা ইনকাম কৰাৰ ৰাস্তা এটা আপুনি পাব। যদি এইখন দোকানত আপুনি পইচা খৰচ কৰি ইমান দিনে একো পোৱাই নাই, হয়নে নহয়? গতিকে আপোনালোকে এইখন দোকানত এবাৰ ট্ৰাই কৰি চাওক। এইখন দোকানত আপুনি যিটো পইচা খৰচ কৰিব, সেই পইচাটো খৰচ কৰিলেও আপোনাৰ ইয়াৰ পৰা এটা আপুনি ইনকাম পাই থাকিব। ইমান দিনে আপুনি যি পইচা খৰচ কৰিছে 1 টকাৰ বেনিফিট পোৱা নাই, ইয়াতে আপুনি খৰচ কৰিও আপুনি ইনকাম জেনেৰেট কৰিব পাৰিব। যিখিনি পইচা আপুনি খৰচ কৰিব, লগে লগে আপোনাৰ ইনকামত কনভাৰ্ট হৈ গৈ থাকিব। গতিকে কেনেকুৱা লাগিল কমেণ্টত জনাব, কমেণ্ট কৰি জনাব। বন্ধুসকল কেনেকুৱা পালে বাৰু ভিডিঅ'টো চাই? সঁচাকৈয়ে বহুত ভাল হয় কিবা ইণ্ডাষ্ট্ৰি, আৰু প্ৰডাক্টখিনি হয় গোটেই আয়ুৰ্বেদিক হয়, কেমিকেল নাই, অৰ্গেনিক হয়, নেচাৰেল হয়, আৰু সেই প্ৰডাক্টবোৰ ঘৰত ব্যৱহাৰ কৰিলে বেমাৰ আজাৰবোৰ ঘৰৰ পৰা নাইকিয়া হৈ যায়। গতিকে ময়ো লাগি আছোঁ, আজি 1 বছৰ ধৰি লাগি আছোঁ। এনেকৈ এইখন দোকানতে বস্তুবোৰ মই ক্ৰয় কৰি আছোঁ আৰু ঘৰত ব্যৱহাৰ কৰি আছোঁ, আৰু তাৰ লগে লগে এটা ইনকাম কৰাৰ ৰাস্তা মই পাইছোঁ আৰু ইনকামো কৰি আছোঁ। গতিকে মই বিচাৰোঁ আপোনালোকেও এইখন দোকান ব্যৱহাৰ কৰক, নিজৰ দোকানখন সলাওক, বেলেগ একো কৰিব নালাগে, ইয়াতে নিজৰ দোকানখন সলালেই হ'ব। এনেকৈ আপুনি খৰচ কৰি যদি আপুনি ঘৰত মাহৰ মূৰত যদি 10,000 15,000 টকা যদি আপোনাৰ ঘৰত আহে, এইখন দোকানত প্ৰডাক্টবোৰ কিনাৰ পিছত, বা প্ৰডাক্টখিনি খাই যদি আপোনাৰ সঁচাকৈ আপুনি যদি বহুত ভাল পায়, তেতিয়াহ'লে আপুনি বেলেগ দোকানখনত কিয় যাব বাৰু কওক? আপুনি নিজেও ইয়াৰ পৰা এটা সংস্থাপন পাব, আৰু আপুনিও বেলেগক এটা সংস্থাপন দিব পাৰিব। গতিকে যদি ভিডিঅ'টো চাই ভাল লাগিছে আৰু এনেধৰণৰ ভিডিঅ'বোৰ সদায় পাই থাকিবলৈ বিচাৰে, তেতিয়াহ'লে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ এটা লাইক কমেণ্টে ভিডিঅ' বনোৱাত বহুত উৎসাহিত কৰে আৰু অনুপ্ৰাণিতও কৰে। গতিকে আজি ভিডিঅ'টো ইমানেই আছিল। গতিকে আকৌ পুনৰ এটি নতুন ভিডিঅ'ত আপোনালোকক লগ পাম। আৰু পুনৰবাৰ কৈছোঁ, যদি আপোনালোকৰ কিবা প্ৰশ্ন থাকে মোক নিশ্চয় কমেণ্টত জনাব। মই যিমান পাৰোঁ আপোনালোকক এনচাৰ দিবলৈ চেষ্টা কৰিম। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ।